ৰোগৰ পৰা ৰক্ষা পাবলৈ চিকিৎসালয়ত ভৰ্তি হৈ চিকাৰ হ'ল মহামাৰী কৰোনাৰ। হয়, ৰোগাক্ৰান্ত স্বামীৰ চিকিৎসা কৰিবলৈ গৈ মেৰাপানীৰ মাধৱপুৰ পঞ্চৱতী গাঁৱত এটা পৰিয়াললৈ নামি আহিল ভয়ানক দুৰ্যোগ। স্বামীৰ চিকিৎসাৰ বাবে গোলাঘাট নাৰ্ছিং হোমত থাকোঁতে কৰোনাত আক্ৰান্ত হ'ল গুণদা দাস নামৰ মহিলাগৰাকী। কেৱল এইগৰাকী মহিলাই নহয়, গোলাঘাট নাৰ্ছিং হোমৰ চৰম ভুলৰ বলি হৈ বৰ্তমানলৈকে 4গৰাকী নাৰ্ছ, এজন মিস্ত্ৰী আৰু 6গৰাকী ৰোগীৰ অভিভাৱক চিকাৰ হ'ল কোভিড-19ৰ। কোৱাৰেণ্টাইনত কৰোনাক্ৰান্ত হোৱা গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ৰ 2জন লেবৰেটৰী টেকনিচিয়ানক গোপনে গোলাঘাট নাৰ্ছিং হোমে কামত লগোৱাৰ ফলত সংঘটিত হয় এই গণসংক্ৰমণ। গুণদা দাসৰ দৰে 6গৰাকী সাধাৰণ ব্যক্তিৰ দেহলৈ কৰোনা মহামাৰীৰ বীজ সিঁচি দিয়া দায়িত্বজ্ঞানহীন নাৰ্ছিং হোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'বনে? মাধৱপুৰ গাঁৱৰ শ্ৰী প্ৰবীণ দাস চন্দন বৰঠাকুৰৰ তাত চিকিৎসাধীন হৈ আছিলে। তেখেতৰ লগত পৰিবা আৰু পিতেক আছিলেগৈ। তাৰ থকা অৱস্থাত কৰোনা ওলালে। কৰোনা ওলোৱাৰ লগালগ চন্দন বৰঠাকুৰৰ তাৰপৰা ছুটি দি দিলে। ছুটি দিয়াৰ লগে লগে ৰাতি 8টা বজাত ছুটি দিছে। 11মান বজাত ঘৰ সোমাইছেহি। 19 তাৰিখে আমি তেখেতক গাঁৱৰ সকলো ৰাইজে গৈ হোম কোৱাৰেণ্টাইন কৰি দিলোঁ। হোম কোৱাৰেণ্টাইন কৰি দিয়াৰ পাছত তেখেতলোকে 3 নম্বৰ দিনাখনি বৰ দুখৰ বিষয় প্ৰবীণ দাসৰ পত্নী শ্ৰীমতী গুণদা দাসৰ পজিটিভ ওলালে। পজিটিভ ওলোৱাৰ লগে লগে শুনি পাই মোলৈ ফোন কৰিছে। ফোন কৰাৰ লগালগ মই গৈছোঁ। যোৱাৰ অৱস্থাত চৰকাৰী গাড়ী আনি পিনি গুণদা দাসক লৈ গৈছে। লৈ যোৱাৰ পাছত গাঁৱৰে শ্ৰী নগা দাসে বহুত অভদ্ৰামী কৰিছে মোক। গুণদা দাস তেওঁলোকে গোলাঘাট নাৰ্ছিং হোমত আছিল। আৰু তেওঁৰ স্বামী কিবা মামছ কিবা অপাৰেশ্যনৰ কাৰণে থাকোঁতে এই গুণদা দাসৰ পজিটিভ হ'ল। আৰু আজি ৰাতিপুৱা প্ৰায় 8টামান বজাত তেওঁক গোলাঘাট কোভিড হস্পিটেললৈ লৈ যোৱা হয়।